পৰা আৰম্ভ হোৱা মিচিং লোকনৃত্যৰ 4দিনীয়া কৰ্মশালাৰ দেওবাৰে অন্ত পৰে। ঢকুৱাখানাৰ মিচিং কৃষ্টি ভৱনত 10 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মিচিং লোকনৃত্যৰ 4দিনীয়া কৰ্মশালাখনি দেওবাৰে সামৰণি পৰে। কৰ্মশালাখনৰ প্ৰশিক্ষক আছিল মিচিং সাংস্কৃতিক সভাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক জোনাইৰ প্ৰবীণ দলে, ৰাম কুম্বাং আৰু পল্লৱী পেগু। কৰ্মশালাখনৰ লগতে মিচিং যুৱক যুৱতীসকলক কৰে, লেৰেলি, চেল্লয়া, ঢোলবাদন আৰু মিচিংসকলৰ লোকবাদ্য বজাবলৈ প্ৰশিক্ষণ দিয়া হয়। ঢকুৱাখানাৰ পৰা ঘনকান্ত দলে, আছাম নিউজ এনিটাইম। বাৰিষাৰ গজালি ধৰা ধানে আঘোণত পূৰ্ণতা পায়। সোণবৰণীয়া আঘোণৰ হাতত ধৰিয়েই ভোগৰ উৎসৱ ভোগালী আহে অসমৰ ধৰাৰ বুকুলৈ। অসমৰ গাঁৱে ভূঞে সৰু বৰ প্ৰত্যেকে বছৰটোৰ পোৱা নোপোৱা সকলো পাহৰি মাঘৰ মেজিৰ জুইৰ উমত নিজৰ শৰীৰ মনত পুনৰ এটা নতুন বছৰলৈ টঙালি বান্ধি সাজু হয় নতুন এটা আশালৈ। আছাম নিউজ এনিটাইমৰ প্ৰযোজক তথা পৰিচালকে অসমবাসীক জনাব বিচাৰিছে হিয়া ভৰা ওলগ। নমস্কাৰ। আছাম নিউজ এনিটাইমৰ সমূহ দৰ্শককে আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে এই চেনেলটো চাই কেনে পাইছে আমাক নিশ্চয় জনাব। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালেই পাইছে। কোনো এটা বাতৰি আমি অতিৰঞ্জিত নকৰোঁ, যিটো বাতৰি আচলতে জনসাধাৰণক দুখ নিদিয়ে বা যিটো বাতৰি আমাৰ প্ৰতিবেদকসকলে প্ৰেৰণ কৰে তাকে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। আগন্তুক দিনত আপোনালোকৰ সহায় সহযোগ পাম বুলি আমি আশা কৰিছোঁ। বাপুতি সাহোন মাঘে অসমবাসীৰ মনলৈ প্ৰাপ্তিৰ আনন্দ আনি দিয়ে। নোপোৱাৰ বেদনা পাহৰাই ভোগালীয়ে পোৱাৰ অনুভৱ আনে। পথাৰৰ সোণবৰণীয়া অনুভৱবোৰ ভঁৰালত আশাৰ ৰেঙনি হৈ সোমায়। আছাম নিউজ এনিটাইমৰ ঘোষিকাই সমূহ অসমবাসীক শুভেচ্ছা জনাইছে। নমস্কাৰ। আছাম নিউজ এনিটাইমৰ তৰফৰ পৰা সমূহ অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। অনাগত দিনবোৰে আপোনালোকলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। ধন্যবাদ। হেমন্তৰ অন্তত শীতৰ আগমনৰ লগে লগে ভোগৰ সম্ভাৰেৰে ভোগালী আহে। প্ৰত্যেকজন মানুহে মাছে মঙহে এসাঁজ খাই আনন্দ উপভোগ কৰাৰ সময় এই মাঘ বিহু। মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে আছাম নিউজ এনিটাইমৰ মাৰ্ঘেৰিটাৰ সংবাদদাতাই। মই বিকাশ বৰুৱা অসম নিউজ এনিটাইমৰ সমূহ দৰ্শকলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সোণবৰণীয়া লখিমী আহি ভঁৰাল শুৱনি কৰাৰ লগে লগে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰিবলৈ অসমীয়া ৰাইজে পথাৰত মেজি সাজিবলৈ ওলাই আহে দৌল বান্ধি। মেজিৰ জুয়ে প্ৰত্যেকজন অসমীয়াৰ মনত থকা দুখ বেদনাবোৰ আঁতৰাই সুখলৈ পৰিণত কৰে। আছাম নিউজ এনিটাইমৰ ডিগবৈৰ সংবাদদাতাই শুভেচ্ছা জ্ঞাপন কৰিছে ভোগালী বিহুৰ। মই দীপেন শইকীয়া, ডিগবৈ। সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে অসমীয়া বাপতি সাহোন ভোগালী বিহুত অশেষ শুভেচ্ছা জ্ঞাপন। হিমশীতল কুঁৱলীক মাঘৰ মেজিৰ জুইকুৰাই আঁতৰাই পঠিয়াই অসমীয়াৰ মনত প্ৰাপ্তিৰ আনন্দ দিয়ে। বাৰিষাৰ বানে উটুৱাই নিয়া আশাবোৰক পুনৰ ঘূৰাই আনে। বাপুতি সাহোন এই বিহুটি আছাম নিউজ এনিটাইমৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে ভোগালীৰ শুভেচ্ছা। মই প্ৰদীপ শ, আছাম নিউজ এনিটাইমৰ সমূহ দৰ্শকসকলক আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
আছাম নিউজ এনি টাইমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে জনাইছে ভোগালীৰ শুভেচ্ছা। আমাৰ জীৱনলৈ আশা নকৰিব, আমি নহয় শিমলু, তোলা মইনা বাখৰৈ, জীৱন বিশাল সাগৰৈ, তোলা মইনা বাখৰৈ, জীৱন বিশাল সাগৰৈ, তুলসীৰে তলে তলে মৃগ বহু চৰে মইনা আশাৰ বন্তি জ্বলে, তুলসীৰে তলে তলে মৃগ বহু চৰে মইনা আশাৰ বন্তি জ্বলে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। দেউতাৰ পদূলি উঠাইছে মধুৰি, কেতেকী মৰে মনত। এ জানৈ 27 বতৰ, জানৈ পহুজল পাতিলো, জানৈ পহুজল পাতিলো, জানৈ 27 ঐ গধূলি হ'ল। খেতি পথাৰ ভৰি